আনন্দ ভাবে কিয়া অসংখ্য জনৰে হাহাকাৰ শুনিও নিশাতে নীৰৱে ৰহাবাসী সমূহ ৰাইজলৈ প্ৰথমে মোৰ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। ডাঙৰখিনিলৈ আমাৰ জ্যেষ্ঠখিনিলৈ প্ৰণাম, সমনীয়াখিনিলৈ মোৰ চেনেহ জনাইছোঁ, আৰু যিখিনি আমাতকৈ সৰু আছে অফুৰন্ত মৰম। এই বহাগ আপোনালোক সকলোৰে বাবে শুভ হৈছে বুলি আশা কৰিছোঁ, আৰু আহি থকা অসমীয়া বছৰটো যেন আমাৰ আটাইলৈ শুভ যায় তাৰে কামনা কৰিছোঁ। আৰু এটা কথা ক'ব খুজিছোঁ, ৰহা বিৰাট বিশেষ ঠাই মোৰ বাবেও। মই আপোনালোকৰ ওচৰৰে ছোৱালী, আৰু সৰুৰে পৰা শুনি আহিছোঁ ঐতিহ্য আৰু সমন্বয়ৰ এখন ঠাই ক্ষেত্ৰ ৰহা। বিভিন্ন জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ মিলনথলী এইখন। ইয়াত আনকি মই দেখাই পাইছোঁ নিজ চকুৰে, আজি বেশভূষা পৰ্যন্ত দেখা পাইছোঁ। গতিকে ডক্টৰ ভূপেন হাজৰিকাৰ দৰে শিল্পী, খগেন মহন্তৰ দৰে শিল্পীয়ে এইখন মঞ্চত পৰিৱেশন কৰি গৈছে। আমাৰ নিচিনা অকণমানি নতুনকৈ আৰম্ভ কৰা শিল্পীৰ বাবে ইয়াতকৈ ডাঙৰ আশীৰ্বাদ কি হ'ব পাৰে। গতিকে ধন্যবাদ জনাইছোঁ, বিশেষকৈ পংকজাক ধন্যবাদ জনাইছোঁ আমাক নিমন্ত্ৰণ কৰি অনাৰ বাবে। গুণেশ্বৰ বৰ্তা মোৰ বৰ্তাই হয়, আৰু কমিটিৰ সমস্ত কৰ্মকৰ্তালৈ মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ।